আৰু নলবাৰীত দুটাকৈ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। এই মুহূৰ্তত দিবলৈ ওলাইছো এক দুঃসংবাদ। দুটাকৈ অগ্নিকাণ্ডত যাহ গৈছে কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি। গোসাই গাঁৱৰ গুৱাবাৰী গাঁৱৰ আফজাল মণ্ডলৰ বাসগৃহত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। ৰাতিৰ আহাৰ তৈয়াৰ কৰাৰ সময়ত সংঘটিত হয় অগ্নিকাণ্ড। দৰিদ্ৰ আফজাল মণ্ডলৰ এটাই মাত্ৰ ঘৰ যদিও সেয়া পুৰি চাই হ'ল, যাৰ বাবে ব্যাকুল হৈ পৰিছে আফজাল মণ্ডল। উক্ত অগ্নিকাণ্ডৰ ফলত মমিৰণ বিবি আৰু সমীৰ মণ্ডল গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। আনফালে নলবাৰীৰ ৰামপুৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। নিমিষতে পুৰি চাই হয় নহনকৈ দোকান। হোটেল এখনৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি বিনষ্ট হোৱাৰ খবৰ পোৱা গৈছে। গোসাই গাঁৱৰ পৰা ৰহিজ উদ্দিন আৰু নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট D-Live 365। ধুৰিবাৰী গাঁৱৰ আফজাল মণ্ডলৰ ঘৰত জুই লগা বুলি পিছত আমি শুনাৰ লগে লগে আহিলোঁ, আহি চালোঁ বহুত ক্ষয় ক্ষতি হৈছে ইয়াৰ। মানে এটা ঘৰত একফালে ৰান্না কৰে, একফালে থাকা মেলা কৰে। এইটো দুখীয়া পৰিয়াল হয়। তাৰপিছত বহুত বয় বস্তু আছিল, এইটো ক্ষয় ক্ষতি হৈছে আৰু কিমান টকাও আছিল এইটো ক্ষয় ক্ষতি হৈ গৈছে। যিয়ে নহওক আমি ৰাইজৰ ফালৰ পৰা কৈছোঁ এইটো যাতে আমাৰ এই চৰকাৰে যাতে কিবা অলপ সহায় কৰে, তাৰ কাৰণে মই অলপ চৰকাৰৰ ওচৰত আহ্বান কৰিলোঁ যাতে চৰকাৰে গৰীব মানুহ হিচাপত অলপ চাই ইয়াক চালে অলপ ভাল হ'ব, দুখীয়া মানুহ। ইয়াৰ পিছত আৰু গাঁৱৰ ৰাইজে আহিছে, অহাৰ পিছত জুইখিনি নুমাইছে। ইহঁতেও ফায়াৰ ব্ৰিগেডত কল কৰিছিল, ফায়াৰ ব্ৰিগেড অহাৰ আগতে মানে সেইখিনি যিখিনি ক্ষয় ক্ষতি হোৱাৰ আগতেই হৈ গৈছে। ৰাইজে যিখিনি উদ্ধাৰ কৰিব লাগে সিহঁতক কৰিছে ৰাইজৰ তৰফৰ পৰা। আৰু এইটো ঘৰৰ পৰা দুজন মানুহ ভালে ইনজৰ হৈ গৈছে। এই আফজাল মণ্ডলৰ যিটো ৱাইফ তাৰ আৰু বেছি ইনজৰ, এই মানুহটো মানে অসুস্থ হৈ আছে। সেইটো আমি চৰকাৰৰ ওচৰত আকৌ আহ্বান কৰিছোঁ, তাৰ কিবা অলপ ট্ৰিটমেণ্টৰ কাৰণে যদি অলপ সাহাৰ্য কৰে সেইটো মই আহ্বান কৰোঁ চৰকাৰৰ ওচৰত। জুইটো কেনেকৈ লাগে? সন্ধিয়া 5 বজাত সিহঁতে ৰান্না কৰি আছিল, যিহেতু ৰোজাৰ মাহ। তো ৰান্না চৌকাত দি পেলাই অলপ বাহিৰত গৈছে, কিবা কাৰণতে লাগি গৈছে। আৰু এইটোতো যি ৰান্না কৰিছে সিও মানে ক'ব নোৱাৰে কেনেকৈ লাগিল, এনেকুৱা হওক লাগিছে আৰু ভালে ক্ষয় ক্ষতি গৈছে।